welcome back to my YouTube channel তন্ময় ব্লগ আজি চাব গৈ আছো আমি ৰঘুপতি গতিকে আপোনালোকক দেখাবলৈ ভাবিলো গতিকে বলক আমি ভিডিওটো আৰম্ভ কৰো আহি পাই গলো এতিয়া তো পৰা ষ্টাৰ্ট কৰিছো ভয় লাগে কি বা কৰে বস কোৱা মানুহে ভয় কৰে চুলিত ৰাতিপুৱা ৰঙা ৰ'দ পৰে 500 ভাত খাই হাত ধুবলো আৰু এই যে ছোৱালীবোৰে গাখীৰৰ সৰ দৈ বেচন হালধি কল আদি লেপি চকুত দুচকল তিয় হ'লে কিছু সময় পৰি থাকে সেইবোৰ ধুওঁতে ভৰিত চিটিকনি নপৰিবলৈ বেচিন ফেচিলিটি 500 আহক এতিয়া দেখোন এই বাটৰ কট কৰি দি আছে তাকে গ্ৰীষ্মকালত ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনিবলৈ 1000 টকা অলপ কম হোৱা নাই নে এটেচ নহয় যে এই সকলোবোৰৰ মেইনটেনেন্স কেতিয়াবা চাহ কাৰেণ্টৰ বিল মিলাই 1000 টকা সৰ্বমুঠ মাত্ৰ 5000 টকা পায় সেইটো কোৱা দাম নে দিয়া দাম কোৱা দাম খুৰাদেউ আপুনি 2000 দিলেই হ'ব ইমান কমি গ'ল যে 2000 টকা কাটিছো ৰাজহুৱা স্বাৰ্থত ইমান ডাঙৰ ঘৰৰ পঢ়া শুনা কৰা ছোৱালী গাঁৱত শিক্ষকতা কৰিম বুলি অহাৰ বাবে আমাৰ এই অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ জ্ঞানৰ ভেটি মজবুত হ'ব মিলনপুৰৰ ছোৱালী তিনিজনীক কোনে মাৰিছিল